নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বৰ্তমান এটা কামৰ জেগাত আছোঁ। কেমেৰা কেবল ফচাইছে দেখিছেনে? এইটো কেমেৰা কেবল হয়। এতিয়া 3ডাল হ'ল বাৰু, আৰু আছে, দেখাই আছোঁ আপোনালোকক। আৰু এডাল আছে এইফালে, এডাল দেখিছেনে? কেমেৰা কেবল 1 কইল আনিছিলে, শেষ হৈ গ'ল। এইটো কইলটো দেখাইছোঁ আপোনালোকক। আৰু আমাক 45 মিটাৰ লাগে, এটা কইল আনিছিলে, শেষ হৈ গ'ল। এতিয়া আমি ৰখি আছোঁ, কেমেৰা কেবল অহা নাই। বাকী ৱাৰ ফচা হৈ গৈছে বাৰু চিলিঙত, সেইখন চিলিঙো হৈ গ'ল। আৰু দেখাই আছোঁ আপোনালোকক কি কৰিছোঁ। এইফালে বৰ্ডবোৰ আমি এনেকৈ ৱাৰবোৰ ফচাইছোঁ দেখিছেনে ধুনীয়াকৈ। আমি আৰু কি কাম কৰিলোঁ আজিৰ দিনটোত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'খন দেখিছেনে, বহি আছে কেমেৰা কেবলৰ কাৰণে ৰৈ আছোঁ আমি। ইয়াত 5টা কেমেৰা লাগিব, চাৰিফালে 4টা, মাজত এটা, 5টা কেমেৰা লাগিব। আপোনালোকক দেখাই আছোঁ কি আমি কাম কৰি আছোঁ আৰু কিমান কাম হৈছে আমাৰ এতিয়া বৰ্তমান আজি আপোনালোকক দেখাই আছোঁ। আৰু কিটচেনটো অলৰেডি ফল চিলিং মাৰি হৈ গ'ল। আমাৰ বৰ্ডবোৰৰ লগত ৱাৰ ফচা হৈ গৈছে বাৰু, প্ৰতিখন বৰ্ডতে আমাৰ হৈ গ'ল। এইটো এটা ৰুম।